আজি দুৰ্ভাগ্যক্ৰমে মোৰ এলাৰ্মটো নাবাজিল আৰু আপোনালোকে মোৰ আগৰ ৰিলছটো দেখিব পাইছে যে মোৰ আজি গাড়ীখন গুচি গ'ল। মানে যিখন ষ্টাফৰ গাড়ী আহে আমাক ল'বলৈ, সেই গাড়ীখন মই আজি নাপালোঁ। যিহেতু ইয়াত সময়ৰ মূল্যটো বহুত বেছি, 1 মিনিটো যদি লেট হয় গাড়ীয়ে মানে এৰি থৈ গুচি যায়। আৰু মই ভাবিছিলোঁ যে মোৰ বন্ধু এজনৰ গাড়ী এখন লৈ আহিম, কিন্তু বন্ধুজনক আৰু আমনি নকৰি ৰাতিপুৱাই পুৱাই চৰকাৰী বাছতে আহোঁ বুলি ভাবিলোঁ আৰু সৌভাগ্যক্ৰমে মই ওলায়ে এখন চৰকাৰী বাছ পাই গ'লোঁ। আৰু চৰকাৰী বাছখনত আজি বহুত কিছুমান অভিজ্ঞতা পালোঁ, তাৰে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। বিশেষকৈ হাৰিয়ানাৰ এখন ভিতৰুৱা চহৰলৈ যোৱা এখন বাছ আছিলে আৰু এই বাছখনত বিভিন্ন ধৰণৰ বিভিন্ন কামৰ লগত জড়িত মানুহ ইয়াতে উঠিছিলে আৰু ময়ো ঠিক তেনেদৰে উঠি আহিছিলোঁ। আৰু বাছখনত এটা বস্তু দেখিছিলোঁ, বহিবলৈ যিমান ছিট আছিলে, যিমান মানুহৰ বাবে আসন সংৰক্ষিত আছিলে, তাতকৈ বেছি মানুহে ইয়াতে থিয় হৈ তেওঁলোকৰ যাত্ৰা কৰিছিলে। মানে গাড়ীৰ ব্যৱস্থাটো ইয়াতে আমাৰ অসমৰ তুলনাত বহুত ভাল নহয়। তাৰপিছত দ্বিতীয় কথাটো হ'ল, কিছুমান কৃষক পৰিয়ালৰ আছিলে, কিছুমান চাকৰিজীৱী আছিলে, বিশেষকৈ পুলিচত চাকৰি কৰা বহুতো মানুহ লগ পাইছিলোঁ। তেওঁলোকে এনেধৰণৰ চৰকাৰী যিবিলাক যাতায়াত আছে বা প্ৰাইভেট যিবিলাক যাতায়াত আছে এইবিলাকে ইউজ কৰে। নিজৰ গাড়ীবিলাক লৈ অহাতকৈও এনেকুৱা পাব্লিক বাছবিলাকত বেছি ভৰসা কৰে, কম পইচাত অতি সহজত যাতে যাব পাৰে ছেফলি, আৰু ইয়াৰ দ্বাৰা প্ৰদূষণবিলাকো কম হয়। আৰু লগতে এজন মই বিশেষ মানুহক বিশেষভাৱে গুৰুত্ব দিছিলোঁ। সেই মানুহজনে সকলোকে মেইনটেইন কৰিছিলে, বোলে আগুৱাই যোৱা, সোমাই যোৱা, ভিতৰলৈ যোৱা, বেগটো ইয়াতে থোৱা, বেগটো তাতে থোৱা, আপুনি থিয় হৈ দিয়ক, আপুনি বহি দিয়ক, আপুনি উঠি দিয়ক, ঠিক আছে। ঠিক তেনে সময়তে যিজন মানুহে পইচাসমূহ কালেক্ট কৰি আছিলে, টিকেট দি আছিলে, তেওঁ আহিলে আৰু তেওঁক টিকেটৰ কথা সুধিলে। তেতিয়া তেওঁ ক'লে যে বাছখন যিটো লাষ্ট ষ্টপেজলৈ যাব তাতে তেওঁ হেনো পইচাটো পৰিশোধ কৰিব, তেওঁৰ লগত এতিয়া কেছ নাই। তেতিয়া কণ্ডাক্টৰজনে ক'লে যে অনলাইন দিয়ক আপুনি। তেতিয়া ক'লে যে মই থিয় হৈ আছোঁ, কেনেকৈ অনলাইন দিম। এনেকৈ কৈ তেওঁ 30 কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰি আহিলে। মই যিহেতু 50 কিলোমিটাৰ আহিছোঁ, তাৰপিছত 30 কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰাৰ পিছত তেওঁ লাহেকৈ বাছখনৰ পৰা ভিৰৰ মাজত নামি গ'ল আৰু কণ্ডাক্টৰজনে চায়ে থাকিল যে মানুহজন ক'লৈ গ'ল আৰু তেনেকুৱা মানুহ এজন গাড়ীখনত উঠিছিলে। পিছত তেওঁ তেখেতেই সেই যে মানুহজন আছিল নেকি বুলি ভাবি এবাৰ সুধিলে, কিন্তু সেই মানুহজন কিন্তু সেইজন নাছিলে, সেই বিশেষ কেৰেক্টাৰৰ মানুহজন তেনেকৈয়ে নামি গ'ল। এনেকুৱা মানুহ আমি বহুত দেখা পাওঁ, যাৰ নেকি অভাৰ কনফিডেঞ্চ, এনেকুৱা লাগে যেন ভুল মইহে কৰিছোঁ নেকি। তেওঁ ইমান কনফিডেঞ্চত কথা ক'ব যে ভুল তেওঁ কৰিছেনে আপুনি কৰিছে বুজিবই নোৱাৰিব। ঠিক তেনেকৈয়ে এই মানুহজনেও তেওঁৰ চকুৰ আগতেই ধূলি দি তাৰ পৰা গুচি গ'ল। আৰু মোৰ এটা খুব ভাল এক্সপিৰিয়েঞ্চ হ'ল, কিবা এটা শিকিব পাৰিলোঁ নহয় বাছখনত আহিও, যে মানুহে কিমান ধৰণে কেনেকৈ ঠগিব পাৰে। আৰু মই এতিয়া মোৰ অফিচৰ সন্মুখ আহি পাবই হ'ল, যিহেতু ভিতৰত এনেকৈ ভিডিঅ' বনোৱাটো এলাউড নাই। এবাৰ আপোনালোকক দেখুৱাই দিছোঁ, এয়া মোৰ সন্মুখত পেনাছনিক কোম্পানী, লগতে নতুনকৈ ইয়াতে নতুন এটি মেডিকেল কোম্পানী হৈছে বডিটেক বুলি। ভাগৰ লাগিছে, আজি দেৰি যিহেতু হ'ব, সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতে অকণমান কথা বতৰা পাতি এইখিনি গেটৰ পৰা খোজকাঢ়ি আহোঁ। কাৰণ গাড়ী তালৈকে পাই আকৌ গেটৰ পৰা ভিতৰত এণ্ট্ৰি কৰিবলৈ বেলেগ বাহিৰৰ গাড়ীবিলাকক এণ্ট্ৰি কৰিব নিদিয়ে যিহেতু। আৰু মই চৰকাৰী বাছতে আহিছোঁ আজি। ভাল লাগিলে আৰু দেৰি হ'লেও কিবা এটা নতুন অভিজ্ঞতা পোৱা গ'ল। আৰু বহু দিনৰ মূৰত এনেকৈ পাব্লিক বাছত ঘূৰিলোঁ। অসমত বহুদিন আগতে ঘূৰিছিলোঁ, ঠিক তেনেকুৱা এটি ফিল পালোঁ। যদিও মানুহবিলাকৰ কথোপকথনবিলাক বেলেগ আছিল, ভাষাবিলাক বেলেগ আছিল, কিন্তু সকলো মানুহৰেতো ভাৱধাৰাবিলাক প্ৰায় একে হয় নহয় জানো। কিন্তু ইয়াতে এটা বস্তু দেখিছোঁ, মানুহজনক খুব ধুনীয়াকৈ মৰমত উঠায়, কিন্তু নামিবৰ সময়ত মানুহজনক আমাৰ তাতে যেনেকৈ লেডিজ আহিছে লাহে লাহে যাওক, ৰখাই দিব এনেকৈ কয়, ঠিক এইবিলাক ছিষ্টেম ইয়াতে কিন্তু নাই। ইয়াতে আপুনি একদম দৌৰাদৌৰিকৈ নামিব লাগিব আৰু চলি থকা গাড়ীখনতেই পাৰিলে নামিব লাগিব। ইয়াৰে মানুহবিলাকৰ কথোপকথনো অকণমান কঠুৱা, আমাৰ তাৰে নিচিনা মিঠা নহয়, বা যেনেকৈ আমাৰ তাতে গ্ৰাহকক ভগৱান স্বৰূপ ভাবে, বা যাত্ৰীসকলক যে ভগৱানৰ ৰূপ বুলি ভাবি অকণমান শ্ৰদ্ধাৰে কয়, সেই বস্তুটো ইয়াতে নাই, সেইটো বস্তু নাপালোঁ। গতিকে এইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু মোৰ এয়া অফিচৰ গেট আহি পালোঁ। গতিকে ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু আগলৈ ভিডিঅ'বোৰ চাই থাকিব। ফেচবুক আৰু ইউটিউবৰ পৰা চাই থকা সকলোকে কৈছোঁ আপোনালোকে ফ'ল' কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।